Guys, welcome back to my YouTube channel. Namaskar, my Pompa. My YouTube channel to lahok kolke swagatam janaisu. Aru guys, eya sabo pare. Aji road to ulaise. Sob bahut kapur dhuba ase, kapur sapur dhui meli. Aru guys, apnaloke keneko ase janaba. Moi ekdom bhale asu aru tenekoi. To eya guys, sauk botorto khubei dhuniya hoy ase aru bahut gorom porise te Okhomot. আৰু আজি অলপ বজাৰলৈ ওলাই যাও বুলি ভাবিছো আৰু ওলাই গলে নিশ্চয় ভিডিওটো মই বনাও আৰু বহুত দিনে হল মই ভিডিওটো নিদিয়া সো হেয়াই তো এয়া গাইস এতিয়া আমি যাবলৈ ওলাইছো বজাৰলৈ যেহেতু আজি সানডে তো এইফালে আছে বাই আৰু মই দুইটাই যাম তো এয়া গাইস আমি ওলাইছিলো মাত্ৰ লগৰ ৰাস্তাতে খুৰাক লগ পালো তো খুৰা গাড়ীতে আহিলো আৰু এয়া আহি পালোহি বজাৰলৈ আৰু ইমান যে গৰম পৰিছে বজাৰত কি কম আৰু তো মোৰ লগত আহিছিলে লগৰজনী আৰু তাইৰ দাদা আৰু ইফালে আমি চাই আছো গৰমত লগোৱা মানে গৰম দিনত লগোৱা হাফেন কেইটামান আৰু তেনেকে বায়ু কিবা কিবি চাই আছে আৰু মোৰ লগৰজনীও চাই আছে তো হেয়াই দেখা আছো মই এটো বেছি ডাঙৰ হ'ব Esto deben tallar de otro flor, ¿no? हुन्छ त यस्तो पनि हुन्छ मछली टोरेको Simple seto bawa la linterna esta. তো এয়া আমি কাপোৰ কানি কিনা হোৱাৰ পাছত আকৌ আহিলোগে চেন্ডেল দোকানলৈ চপ্পল ল'বলৈ কাৰণে ইফালে মই ট্ৰাই কৰি আছো চেন্ডেল জোৰ কোনটো লম আৰু ইফালে এইবিলাক কিনা মিনা হোৱাৰ পাছত আকৌ বা আৰু দাদাই কিবা কিবি লৈ আছে সিহঁতৰ পছন্দ বহুত গৰম গাইস বজাৰত কেনেকা দিছে এইটো পটটো এটা 30 টকা 050 টকা ডাঙৰটো ল'লে জোৰা 100 টকা এইটো ল'লে 20 টকা এইটো ল'লে 20 টকা এটা 80 টকা কিনে 70 টকা দিয়ে তো এয়া গাইজ আমাৰ বজাৰ কৰি মেলি হৈয়ে গ'ল আমি বাই ভনী ওলাই গ'লো আৰু এই বজাৰ হৈছে আমাৰ সিমেন্ট চাপৰিৰে প্ৰত্যেক দেওবাৰে লগা সাপ্তাহিক বজাৰ আৰু বহুতখিনি বস্তু পোৱা যায় ইয়াত আৰু তেনেকৈ আমি একচুৱেলি ঘৰৰ কাৰণে বজাৰ কৰাই বেছি হ'ল কাৰণ ঘৰৰ কাৰণে বস্তু বাহিনী বেছি ল'লোঁ আৰু এয়া এতিয়া লৈ ল'লোঁ কি কয় আৰু ঘৰ পোছা মাৰাৰ কাৰণে খুব দৰকাৰী হৈ আছিলে এইটো তাৰপৰা ইমান গৰমত ৰঙা নীলা চব হৈ গ'ল এতিয়া আহিছোঁ এইটো কি কয় ফাৰ্নিচাৰৰ দোকানত ইয়াৰ পৰা এতিয়াতো নলওঁ চাই থৈছোঁ মানে পিছত আহি কিনে ল'ব লাগিব ইয়াৰ পৰা চ' বাই আৰু মই লগতে আহিছোঁ যেতিয়া চাই ল'ম দুজনৰ পচন্দটো কি হ'ব কেনেকুৱা হ'ব চ' কি হ'ল মোৰ লগত আহিছে লগৰজনী আৰু তাইৰ দাদা তাই দুজনী বজাৰতে আছে তো সেইটো কাৰণে তাইক ৰখি আছোঁ ইয়াত অকণমানে দোকানতে গাইজ লগৰজনীকো পাই গ'লোঁ আৰু এতিয়া আমি গৈ আছোঁ ঘৰত ইমান গৰমত ভিডিঅ'টো মই ভালকৈ নবনালোৱেই ইমান গৰমত ক'তো ৰখিবলগীয়া আৰু গাইজ বজাৰৰ পৰা আহি মেলি ভাত চাত খোৱাৰ পাছত আকৌ আহি গ'লোঁ আমি মানে মোৰ লগৰজনী তাইৰ ভণ্টি মই আহি গ'লোঁ এটা প্ৰগ্ৰেম এটালৈ আমাৰ ঘৰৰ ওচৰতে হৈ আছিলে যিহেতু প্ৰগ্ৰেম কি মানে আৰু গাইজ প্ৰগ্ৰেমটো হৈছে অসমত ৰিচেণ্টলি হোৱা 3rd গ্ৰেড 4th গ্ৰেডত পৰীক্ষাত চাকৰি পাবলৈ সক্ষম হোৱা ব্যক্তিসকলক আমাৰ গোৰ্খা সমাজৰ তৰফৰ পৰা আমাৰ পৰম্পৰাগত ফুট পিন্ধাই তেওঁলোকক খদা লগাই আৰু ঢাকা টপি পিন্ধাই তেওঁলোকক সন্মান আৰু মৰম দিয়া হৈছে লগতে মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলক আমাৰ গাঁৱৰ ভাইটি ভণ্টিসকলকো
এনেকৈয়ে মৰম দিয়া হৈছে আৰু খুব ভাল লাগিলে এই প্ৰগ্ৰেমত আহি কিনে। আৰু গাইজ তেওঁলোকলৈ খুব মোৰ ফালৰ পৰা বহুত বহুত শুভেচ্ছা থাকিল। আৰু মই আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিবলৈ গৈ আছোঁ। আপোনালোকে ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাহৰিব। আৰু আজি ভিডিঅ'টো খুব শ্বৰ্ট হৈছে, এইটো মোৰ দুৰ্বলতা। আগলৈ মই ভাল ভাল ভিডিঅ' বনাবলৈ চেষ্টা কৰিম আৰু আপোনালোকে কমেণ্ট এটা দিবলৈ নাপাহৰিব। বাই বাই আজিলৈ। চ' আমি ইয়াৰ পৰা ওলাই গৈছোঁ আৰু মই আছো এইটো উতাবাৰ দেখা গেল মই আছো